da 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 re re da 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 gaore khuru khuru poduri khubakon amul mul khewali মারিতে উলমি উলমি ঘেৰৰে মেজিতে সুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু বন্ধু বন্ধু ও বন্ধু দেখো আছে খে জনি তো গলে গলে ও তা আহিলে কি কম মই মদাহি থাকো হাঁহি নাই মোৰ খন ৰাতিৰ আন্ধাৰ এইখন ঘৰৰ মানুহখিনি কলে ভাদক আজি মই ভালকৈ এখনা দিম ৰ মা মা ও মা দেউতা আহিছে আপুনি মনে থাকক দেউতা দেখিলে গালি কৰিব ও আপুনি আহিছে আহক বহকহি আহক বহকহি মানুহে মাতিলে নুশুনা নেকি শুনিছো ৰ'ব কি হ'ব লৈ যোৱা আহিছে মানুহ আহিলে কি দিব লাগে নাজানা নেকি মাজনী পানী গিলাচ লৈ আহা এতিয়াহে ভাল লাগিছে পাহিৰ মাক মই আহা ইমান সময় হ'ল মোৰ মাইজনীক দেখোন দেখাই নাই তাই কলে গলো আমাৰ ডাঙৰ মা মাজনী আৰু আমাৰ ঘৰত কি ডাঙৰ মাক কৈ আছে খাবোৰ ভালকৈ নোকোৱা কিয় আমাৰ ডাঙৰ মাজনী গাঁৱৰ ৰতনৰ পুতেক জিতেনলৈ পলাই গ'ল কি কলি তই মৰ্যাদা শেষ কৰিলে আপোনাৰ পুতেক দিন ভিক্ষাই দিলো পলাই গ'ল আপোনাৰ মান মৰ্যাদা আপোনাৰ বাবে মাজনীৰ এনে দেখা হ'ল কি কলি তই আজি মোক ইনচাল্ট কৰিলি হয় দিয়া মই ভাবিয়ে আছো ৰবাচোন আজি ফোন এটাকে কৰি চাওঁ হেল্ল' গগৈয়ানী নেকি কি কওক কথাটো কি হ'ল বা সেইটো কথা মই আপোনাক কি বুলি কওঁ ভাবি পাৰ নোপোৱা হৈছো আপোনালোকে আহি কথা দি থৈ যোৱা কেইদিনমানৰ পাছত পাহি জিতেন নামৰ ল'ৰাটোলৈ পলাই গ'ল মই আপোনালোকৰ লগত কথা পাতিম বুলি কথা দি আজি মোৰ মুখেৰে মাত নোহোৱা হ'ল হেল্ল' ফোনটো কাটিয়ে দিলে হ'বলা কি হ'ব কি কৰিম এই বাপেকৰ কাৰণে মোৰ সকলো